আগ গছ হয়, আগপাত, ফুল, শিপা। আয়ুৰ্বেদিক গুণ বহুত আয়ুৰ্বেদিক মেডিচিনত ব্যৱহাৰ হয়। তেনে এজন মানুহে ভৰিত দুখ পাইছিলে, ভৰিখন ফিকি গৈছিলে, ফুলি গৈছিলে, কেনেদৰে ব্যৱহাৰ কৰিছিলে তেওঁ প্ৰমাণ দিছে। সকলোৱে ঘৰত ৰুব লাগে, হেৰি শুনো কিছু কথা আৰু পাৰিলে আহকচোন ভিডিঅ'টো চাওঁ আৰু আপুনি যদি মোৰ চেনেলত নতুন হয় প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু অল নটিফিকেশ্যন দবাই দিব, তেতিয়াই মই ভিডিঅ' দিম আপোনালোকে চাব। কাটি দিব ইয়াৰে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰিব। পাতটো কি কৰিছে আপুনি? অলপ কেক দিছে, দুই চাইডে ঘি লগাই দিছে, পুৰণা ঘি পাত লগালে বিষ ভাল পায় ন? কেনেকুৱা ধৰণৰ বিষ? বিষটো মানে মই উজাত খাইছিলোঁ, উজাত খাওঁতে অলপ বিষ হৈছিল। এই চেনেল যদি চাই আছে প্লিজ যদি সাবস্ক্রাইব কৰা নাই সাবস্ক্রাইব কৰি দিব। তলত ৰঙা আখৰে লিখা আছে সাবস্ক্রাইব বুলি, সেইটো দবাই দিব আৰু অল নটিফিকেশ্যন দবাই দিব। গতিকে গোটেইখিনিয়ে ফ্ৰী, আপোনাৰ পইচা নাকাটে, আপুনি দবাই দিব। প্লিজ সাবস্ক্রাইব কৰি দিব। বিষটো কাটি দিব ইয়াৰে, এইটো গৰম কৰি মই লেপন দি থৈছোঁ। দুই ঘণ্টামান ৰাখিব লাগিব এইটো, তেতিয়াহে মানে বিষটো কমি যাব, ফুলাটো কমিব। ভৰি ফুলাও কমি যাব, ফুলা কমিব আৰু বিষটো কমি যাব। ওজত খোৱাও কমিব নহয় জানো? কমিব। কিছুমান মানুহে যে ভৰি চৰি ফুলে এইবিলাক এইটো লগালে, গৰম কৰি লগালে ভাল পায়। এইটো ভাল, এইটো গৰম কৰি দিলে বঢ়িয়া লাগে। আগৰ দিনৰ মানুহে লগাইছিল ন? আগৰ দিনৰ মানুহে লগাইছিল, আমাৰ ককা আইতাখন লগাইছিল, শিকিছোঁ। ককা আইতাৰ পৰা শিকিছে আপুনি? শিকিছোঁ। ভাল ভাল। ঔষধটো তাৰমানে সকলোৱে লগাব লাগে নেকি? সকলো মানুহেতো জানে আৰু জানা মানুহে জানে এইটো, নজনা মানে ভিডিঅ'টোখন চালে গম পাব আৰু ভিডিঅ' চাই যদি নহয় জানো? ভিডিঅ' চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, তাৰপিছত শ্বেয়াৰ কৰিব, সেইটো বেলেগেও গম পায়। খৰপাতটো হ'ল বেলেগ, এইটো আসনৰ পাত। আপুনি খৰপাতৰ বিষয়ে জানে নেকি? খৰপাতৰ খৰ হ'লে খৰপাতৰ লগাই, খৰপাত লগায়, সেইটো বেলেগ খৰপাত। সেইটো বেলেগ, সেইটো নলগায়। সেইটো জানিলে গাহৰিৰ তেলটোও বনায়, সেইটোৰ পৰাই অলপমান ময়ো শিকিছোঁ। আৰু গাহৰি তেল নহয় জানো? গাহৰিৰ তেল, গাহৰিটো তেলটো আনিলে সেইটো গৰম কৰিলে, সেইটো তাৰপিছত থৈ দিলে ঘিউৰ দৰে হৈ যায়, সেইটো তেলে হৈ যায়। এইটো ঘি, পুৰণা ঘি আছিলে আমাৰ ইয়াতে, এইটো ঘি খান্দা হৈছে। এইটো ঘি খান্দা হৈছে, অলপ গৰম কৰিব লাগিব, গৰম কৰি গৰম কৰ, চাৰিপিনে ইটো চাইডে কৰ, ইফালে ধৰি সিফালে কৰিবি। ইফালে কৰ, ধুনীয়াকৈ গৰম কৰ, ঘিটো গুলি গৈছে না? পুৰা ভাল হ'ব।
এবাৰ মোৰ ফুলি গৈছে অলপ গৰম মছলা খোৱা ভাল হ'ব মছলা ভাল হ'ব এতিয়া হৈ যাব ন এনেকৈ ব্যৱহাৰ দিব লাগিব এতিয়া গামছা ভালকৈ বান্ধি থ মোৰ কবিতা যি মানে সেই খালোঁ সেইকাৰণে মই আগপাত লগাইছোঁ আগপাত ঘি গোহানি লগাইছোঁ পুৰণা ঘিটো পুৰণা ঘি দিছোঁ পুৰণা ঘি অলপ দিছোঁ গৰম কৰিছোঁ গৰম কৰি নামি বিষটো নাইকিয়া হৈ যাব ভৰি মুচকা খোৱা হওক খোলা হওক চুট খোৱা হওক কিবা হওক বিষ হওক আগপাত দি পেলাই এনেকৈ ঘি খান্দি বা ঘি যদি নাই নাৰিকল তেল বা মিঠাতেল দি অলপ ঘঁহি গৰম কৰি এনেকৈ লগাব লাগে ভাল পাব মানে আমাৰ আটা পুৰি এনেকৈ পুৰি তুলি পালে ভাল মইতো আৰু নাজানো এতিয়া জানা হ'লোঁ ভাল পালোঁ এই বান্ধিছে ধুনীয়াকৈ দিছে সেই আগপাতটো ধুনীয়াকৈ এই আগপাত ধুনীয়াকৈ ঘি সানিবলৈ বান্ধিছে তেখেতে তাত পুৰণা ঘি আছিল বুলিহে ঘি নাথাকিলে নাৰিকল তেল বা মিঠাতেল নহ'লে তিল তেল দিলে বেছি ভাল হয় কাপোৰ দিলে আগতে কিন্তু ভৰিখন নিমখ গৰম পানী দি ধুই ল'ব লাগে নহয় জানো ভালকৈ ধুই ল'ব লাগে বা নিমখ গৰম দি পেলাই অলপ শিকিব লাগে তেতিয়া আৰু বেছি ভাল হয় নেকি তেতিয়া বেছি ভাল হয় লগোৱা যায় আৰু মানে এটা বস্তু হ'লে ভাল গাহৰিৰ তেলটো হ'লে সেই গাহৰিৰ তেলেদিও তো লগাই হয় ন গাহৰি তেলটো ঠিকেই কিন্তু চব মানুহে গাহৰি ব্যৱহাৰ নকৰে নহয় নকৰে কিন্তু এইটো ঔষধ গাহৰিৰ তেলটো বহুত মানে বিচি কাটে শাকনৰ পাতৰ লগত গাহৰিৰ তেলটো বঢ়িয়া গাহৰি তেল নাথাকে পুৰণা ঘি হ'লে ভাল পুৰণা ঘিও ভাল লাইক কমেণ্ট শ্বেয়াৰো কৰি দিব বেলেগে যেন এই বস্তু গম পায় ঔষধটো ব্যৱহাৰ কৰে নহয় জানো আজিলৈ আহোঁ শুভৰাত্ৰি নমস্কাৰ